নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ মাজত লৈ আহিছোঁ ক্লাছ 5 জাতীয় বিদ্যালয়ৰ প্ৰথম অধ্যায়ৰ চতুৰ্থ পাঠ জীৱৰ চলন এই অধ্যায়টিৰ প্ৰশ্ন উত্তৰসমূহ আজি আমি আলোচনা কৰিম। হ'ব, চাই যাবা। কি আছে প্ৰশ্নাৱলীৰ মাজত লৈ আহিছোঁ আমি, চোৱা। প্ৰশ্নাৱলী আছে 1 নম্বৰ কুৱেশ্যন। জীৱৰ চলন মানে কি বুজা? এইটো আছে 1 নম্বৰ কুৱেশ্যন, হয় না? চাই যাবা। সকলো জীৱই লৰচৰ কৰিব পাৰে, ইয়াকে জীৱৰ চলন বোলে। এইটো হ'ব তোমালোকৰ 1 নম্বৰটোৰ এনসাৰ। সকলো জীৱই লৰচৰ কৰিব পাৰে, ইয়াকে জীৱৰ চলন বোলে। লিখি ল'বা এইটো। এবাৰ আহিলে তোমালোকৰ 2 নম্বৰ কুৱেশ্যন চোৱা। উদ্ভিদৰ চলন আছে নে? যদি আছে এটা উদাহৰণ দিয়া। হল, চাবা এইটো 2 নম্বৰ। উদ্ভিদৰ চলন আছে। উদাহৰণস্বৰূপে উদ্ভিদৰ কাণ্ড পোহৰৰ ফালে বাঢ়ি যায়। উদ্ভিদৰ শিপা পোহৰৰ বিপৰীতে মাটিৰ তললৈ বাঢ়ে। এইবোৰ উদ্ভিদৰ চলন। হ'ব, এইটো হৈছে তোমালোকৰ 2 নম্বৰটোৰ এনসাৰ। লিখি ল'বা। হ'ব, এবাৰ আহিল তোমালোকৰ 3 নম্বৰ কুৱেশ্যন চোৱা। বেক্টেৰিয়াৰ চলন কেনেকৈ হয়? 3 নম্বৰ কুৱেশ্যন। হ'ব, চাই ল'বা এনসাৰটো। বেক্টেৰিয়াই কোষৰ সংকোচন আৰু প্ৰসাৰণৰ সহায়ত চলাচল কৰে। এইটো হ'ব 3 নম্বৰটো তোমালোকৰ এনসাৰ। বেক্টেৰিয়াই কোষৰ সংকোচন আৰু প্ৰসাৰণৰ সহায়ত চলাচল কৰে। 3 নম্বৰটো লিখি ল'বা। হ'ল, এবাৰ আহিছো আমাৰ 4 নম্বৰ কুৱেশ্যন চোৱা। প্ৰাণীয়ে কিয় চলাচল কৰিবলগীয়া হয়? এইটো হৈছে আমাৰ 4 নম্বৰ কুৱেশ্যন। এনসাৰটো চাই ল'বা। প্ৰাণীয়ে খাদ্য গোটাবলৈ এঠাইৰ পৰা আন এঠাইলৈ চলাচল কৰিবলগীয়া হয়। এইটো হৈছে তোমালোকৰ 4 নম্বৰটোৰ এনসাৰ। হ'ল, এবাৰ আহিল তোমালোকৰ 5 নম্বৰ কুৱেশ্যন চোৱা। হাড় আৰু পেশী প্ৰাণীৰ শৰীৰৰ বাবে কিয় দৰকাৰী? লিখা। এইটো হৈছে তোমালোকৰ 5 নম্বৰ কুৱেশ্যন। এনসাৰটো চাই ল'বা। হাড় আৰু পেশীৰ সহায়ত শৰীৰৰ বিভিন্ন অংগই লৰচৰ কৰিব পাৰে। হাড় আৰু মাংসপেশী শৰীৰৰ কাৰণে অতি দৰকাৰী। এইবোৰৰ সহায়তে শৰীৰৰ কোমল অংগবোৰ নিৰাপদে থাকে। হাড় আৰু পেশীৰ সহায়ত শৰীৰে বিভিন্ন অংগী ভংগী কৰিব পাৰে। এইটো তোমালোকৰ 5 নম্বৰটোৰ এনসাৰ। লিখি ল'বা ধুনীয়াকৈ। পাঁচ নম্বৰটো লিখি ল'বা। হ'ব, এবাৰ আহিলে তোমালোকৰ 6 নম্বৰ কুৱেশ্যন চোৱা। উদ্ভিদৰ শিপাৰ চলন কিদৰে হয়? কুৱেশ্যন এনসাৰটো চাবা। উদ্ভিদৰ শিপাই মাধ্যাকৰ্ষণ বলৰ দিশতে বাঢ়ে। শিপাই মাটিত থকা পানীৰ দিশত গতি কৰে। এনেদৰে উদ্ভিদৰ শিপাৰ চলন হয়। হ'ব, এইটো তোমালোকৰ 6 নম্বৰটোৰ এনসাৰ। লিখি ল'বা। উদ্ভিদৰ শিপাৰ চলন কিদৰে হয়? এইটোৰ এনসাৰ 6 নম্বৰ। হ'ল, এইবাৰ তোমালোকৰ লাষ্ট কুৱেশ্যন চোৱা। 7 নম্বৰ আছে। ভুল শুদ্ধ নিৰ্ণয় কৰা। শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া, হয় না? তোমালোকে কিতাপত দি যাবা বাৰু ৰাইট চিন, কিন্তু মই ইয়াত এনসাৰটো কোনটো শুদ্ধ অশুদ্ধ লিখি দিছো। এতিয়া কেইটা কুৱেশ্যন আছে? ক, খ চাই লোৱা। ক, খ, গ, ঘ, ঙ আৰু চ। এই 6টা কুৱেশ্যন আছে। কুৱেশ্যন কেইটা তোমালোকে চাই লোৱা। ইয়াত মই দেখাই দিছো বাৰু তোমালোকক। হ'ব, ইয়াতে ভুল মানে শুদ্ধ কোনটো শুদ্ধ কোনটো ইয়াত মই লিখি দিছো। চোৱা, ক নম্বৰটো হ'ব তোমালোকৰ অশুদ্ধ। খ নম্বৰটো হ'ব তোমালোকৰ অশুদ্ধ। গ নম্বৰ হ'ব শুদ্ধ। ঘ নম্বৰ হ'ব অশুদ্ধ। ঙ নম্বৰ হ'ব শুদ্ধ। প্ৰথম 6 নম্বৰ হ'ব অশুদ্ধ। হ'ব, এইটো হ'ব তোমালোকৰ প্ৰথম 7 নম্বৰটোৰ এনসাৰ। কেইটা হ'ব? এই 6টাৰ এনসাৰ কেইটা হ'ব? শুদ্ধ অশুদ্ধ। হ'ব, লিখি ল'বা। ইয়াত আছে। হ'ব, তোমালোকে লাহে দি যাবা। ৰাইট চিন দি ল'বা যদি কিতাপত চাই আছা, আৰু নহ'লে বহীত লিখি ল'বা। আকৌ একবাৰ দেখাই দিছো তোমালোকক 1 নম্বৰৰ পৰা। চোৱা,
লাষ্ট নম্বৰ দেখাই দিছো তোমালোকক হ'ব যিবিলাকে ভিডিঅ'বিলাক চাই আছা চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু কিবা যদি প্ৰশ্ন সুধিব লগা আছে কমেন্টত মোক জনাই দিবা হ'ব আৰু ভিডিঅ'বিলাক তোমালোকে চাই থাকিবা আৰু শ্বেয়াৰ কৰি দিবা লগতে